ভালেমান দিনেই হ'ল বজাৰখনৰ অসুখ। প্ৰথমে কথাটোৰ উমান পোৱা গৈছিল, এতিয়া লাহে লাহে ইকানে সিকানে কাণ বাগৰিছে। জোপোকা মৰা বজাৰখন নিশকতীয়া হৈ আহিছে। মেকডোনাল্ডৰ হোৰ্ডিংখন চিট ভলঙা দি পৰি আছে বজাৰখনৰ বাটচৰাতে। ভিন ভিন ছবিবোৰ নিতৌ মনলৈ আহে। ৰাতিপুৱা পুলিচৰ গাড়ীখন অহা যোৱা কৰিলে, দুপৰীয়া ৰেস্তোৰাঁখনৰ মধচত কাউৰীয়ে ৰমলিয়ালে, আৰু আবেলি সদা ধূলিময় হৈ থকা আলিবাটটো অচিনাকি হোৱাৰ বেলিকা। কিছুমান বিক্ষিপ্ত আৰু বিশৃংখল গুমগুমনি ঘূৰি থাকে বতাহত। অনবৰতে ভয় এটাই খেদি ফুৰে। বজাৰৰ পিৰালিবোৰ, চাটাৰবোৰ আৰু ভাতচৰাটো। নিজানত লগ পালেই ভয়টোৱে চোঁচা লয় মোৰ ফালে, মোৰ পৰা তেওঁলৈ, তেওঁৰ পৰা তেওঁবিলাকলৈ। ৭ সাগৰ ১৩ নদী আচাৰি আফালি দপ দপাই ঘূৰি ফুৰে জঁপিয়াই লফিয়াই। পৃথিৱীৰ উশাহবোৰ ক'ব নোৱাৰাকৈ ছুটি হয়। কাহিনী চলি থাকে, কেতিয়াবা পূবেৰে, কেতিয়াবা পশ্চিমেৰে। চলি থাকে মানে ইটো শেষ দিশে ধাৱমান হোৱা। ব্যতিক্ৰম একো নাই, স্ফটিকৰ দৰেই ফটফটীয়া সেই কথা। মৰিবৰ বাবেইটো জন্ম।